HSLC 2023 মেথছ কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 1 টো হৈছে ইফ x প্ৰপৰ্চনেল y ফাৰ্ষ্ট টাইম x প্ৰপৰ্চনেল y দিয়া আছে য'ত তেতিয়ালে আমি কি লিখিব পাওঁ x ইকুৱেল ky য'ত k এটা ধ্ৰুৱক তাৰপিছত মই কি কৰিলোঁ x ৰ মানটো 6 পাতি দিলোঁ আৰু y মানটো 30 পাতি দিলোঁ তেতিয়া মই কি পালোঁ k মান 30 টো মই লেফট সাইডে ট্ৰান্সফাৰ কৰিলোঁ তেতিয়া 6/30 অৰ্থাৎ কটাকটি কৰি মই 1/5 পালোঁ এতিয়া পুনৰ কি কৰিলোঁ এই 1 নম্বৰ সমীকৰণত মই x ৰ মান 2 পাতি দিলোঁ আৰু k ৰ মান 1/5 পাতি দিলোঁ আৰু 5 টো ক্ৰছ মাল্টিপ্লাই কৰি মই কি পাই গ'লোঁ 2 5 * 10 অৰ্থাৎ অপচন কি হৈ গ'ল c টো কাৰেক্ট আনসাৰ 1 ৰোমান নম্বৰ 2 টো আছে which of the following is a square of an odd natural number odd number means অযুগ্ম সংখ্যাৰ বৰ্গ সদায় কি হয় অযুগ্ম হয় গতিকে ইয়াত আমি ডাইৰেক্টলি আমি ক'ব পাৰোঁ অপচনটো কি হ'ব বি হ'ব কাৰণ বি টো আছে 169 যিটো এটা অযুগ্ম সংখ্যা গতিকে 169 এ কাৰেক্ট আনসাৰ অপচন বি কাৰণ 13 * 13 = 169 নাও কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 3 ইয়াত আছে 8 কিউব ৰুট প্লাছ 27 কিউব ৰুট প্লাছ 64 কিউব ৰুট গতিকে আমি এইকেইটা যদি আমি ঘনমূল কৰোঁ অৰ্থাৎ কিউব ৰুট কৰোঁ তেতিয়া কি আনসাৰ পাম 8 ৰ কিউব ৰুট হ'লে আমি 2 27 ৰ মানে 3 হয় আৰু 64 ৰ 4 হয় গতিকে আমি 2 + 3 + 4 আনসাৰটো কি পালোঁ 9 অৰ্থাৎ কাৰেক্ট অপচন ডি আনসাৰটো কি আছে 9 কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 4 এইটো ডাইৰেক্ট কুৱেশ্যন অৰ্থাৎ আমাৰ ফৰ্মুলা আমি পাছ হৈ আমাৰ কিমান আছে চেপ্টাৰ 1 ৰ এইটো ফৰ্মুলা হয় আমি ক'ব পাৰোঁ এইটো ডাইৰেক্ট আনসাৰে হয় কি হ'ব আনসাৰটো অপচন সি a = bq + r 0 is less than equal r is less than b এইটো আমি কি ইউক্লিডীয় আমি কি আছিলে ইউক্লিডৰ লিমা আছিলে নহয় জানো ইউক্লিড লিমা বুলি কয় যোনটো আমি বা ইউক্লিড বিভাজনৰ প্ৰমেয়িকা বুলি কয় অসমীয়াত গতিকে সেইটো আমি চেপ্টাৰ 1 ত পঢ়িছোঁ নাও কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 টো আমি যদি চাওঁ তাত দেখিম 4 কিউব / 2 to the 4 * 5 কিউব তলত আমি দেখিছোঁ 5 তিনিটা আছে কিন্তু 2 4টা আছে গতিকে 5 আৰু এটা লগাই দিলোঁ আৰু 5 টো ওপৰত পূৰণ কৰিব লাগে বা ওপৰৰ আমাৰ আনসাৰটো বিচৰা নাই গতিকে তলত আমি ডিনমিনেটৰটো চালে হ'ল তাত 2 5 * 10 আৰু ওপৰত পাৱাৰ 4 হ'ল গতিকে তলত যদি 10 to the 4 হৈ গ'ল অৰ্থাৎ 4 হ'লে ডেচিমেল কিমান হ'ব 4 হ'ব গতিকে কাৰেক্ট আনসাৰ হৈ গ'ল বি 15 ৰোমান নম্বৰ বি টো হ'ব 4 1 ৰোমান নম্বৰ 6 টোত কৈছে if 1 is the zero of a polynomial কাৰণ 1 এটা যদি শূন্য হয় অৰ্থাৎ 0 হয় তেতিয়া কি কৰিম আমি ইয়াত x ৰ জাগাত 1 টো পুট কৰি দিম আৰু ইকুৱেল কি লিখিম 0 লিখি দিম গতিকে য'ত x আছে তাত মই 1 লিখিলোঁ কাৰণ ফাৰ্ষ্টতে আছে bx² অৰ্থাৎ b * 1² তাৰপৰা 4 মই ব্ৰেকেটটো খুলি দিলোঁ 4 * b 4b প্লাছ 4 * 1 4 4 * 1 means 4 হৈ গ'ল তাৰপিছত কাষত 1 টো আছে ইকুৱেল 0 ইয়াত মই কেলকুলেশ্যন কৰি কি পাই গ'লোঁ b মানটো -1 পাৰোঁ কাৰণ -5 ক 5 এ হৰণ কৰিলে মই -1 পাম গতিকে কাৰেক্ট আনসাৰ হৈ গ'ল অপচন এ 1 আমি যদি আমি 7 টো চাই লওঁ ভালদৰে if the sum and the product of the zeros of a polynomial are p and q then the polynomial is আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে x² - sum of the zeros into x plus product of the zeros অৰ্থাৎ x² - সংখ্যা দুটাৰ যোগফল into x plus সংখ্যা দুটাৰ পূৰণফল গতিকে ইয়াত যোগফলটো p আছে আৰু পূৰণফলটো q আছে গতিকে মই ফৰ্মুলা মতে ভেলুকেইটা পাতি দিলোঁ x² - px plus q অৰ্থাৎ কাৰেক্ট অপচনটো হৈ গ'ল ডি কাৰণ ডিটো ইয়াৰ লগত মিলি গৈছে একেদৰে কুৱেশ্যন নম্বৰ 8 টো হৈছে কি কৈছে ax + by + c = 0 এই সমীকৰণটো কি কৈছে মূল বিন্দু অৰ্থাৎ অৰিজিনৰ মাজেদি যায় যদি অৰিজিন অৰ্থাৎ মূল বিন্দুৰ মাজেদি যায় তেতিয়াহ'লে তাৰ কোঅৰ্ডিনেটটো কি হয় 0 0 গতিকে আমি x ৰ জেগাটো 0 পুট কৰিম আৰু y ৰ জেগাটো 0 পুট কৰি দিম তেতিয়া x আৰু y দুইটা জেগাত 0 পুট কৰিলোঁ তেতিয়া আমাৰ আনসাৰটো কি হ'ব মই কেলকুলেশ্যন দেখাই দিছোঁ ইয়াত স্ক্ৰীনত a * 0 + b * 0 + c = 0 অৰ্থাৎ c = 0 অৰ্থাৎ কাৰেক্ট আনসাৰ অপচন চি কুৱেশ্যন নম্বৰ 9 টো হৈছে দ্য কোঅৰ্ডিনেট অফ এনি পইণ্ট অন y এক্সিছত যদি কিবা এটা কোঅৰ্ডিনেট থাকিবলৈ তাত কি হ'ব লাগিব x ৰ ভেলুটো সদায় 0 হ'ব লাগিব গতিকে ইয়াত আমি যদি গোটেইকেইটা অপচন চাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট অপচনটো চাওঁ x ৰ ভেলু কি আছে 0 আছে আৰু কাষত যিটো x লিখিছে সেইটো x একচুৱেল y ৰ ভেলু হয় গতিকে কাৰেক্ট আনসাৰ এ নাও কুৱেশ্যন নম্বৰ 10 one root of a quadratic equation is 2 the sum of the roots is 5 then the equation is আমি কি কৰিলোঁ প্ৰথমতে এটা ৰুট ধৰি ল'লোঁ আলফা ইকুৱেল টু আৰু দি আছে sum of the two roots তেতিয়াহ'লে কি হ'ব আলফা প্লাছ বিটা ইকুৱেল 5 ধৰি ল'লোঁ তাত মই কি পালোঁ বিটাৰ মানটো পাই গ'লোঁ 3 আৰু এইটো একে এটা কুৱেশ্যন অকণমান আগত আমি কৰি আহিছোঁ ফৰ্মুলাটো আছিলে x² - sum of the zeros into x plus product of the zeros অৰ্থাৎ x² সংখ্যা দুটা যোগফল into x যোগ সংখ্যা দুটা পূৰণফল গতিকে সেই ফৰ্মুলা মতে মই
মূল দুটা মই যোগ কৰি 5x পালোঁ আৰু পূৰণ কৰি 6 পালোঁ অৰ্থাৎ সমীকৰণটো ইয়াত দেখা গৈছে অপশ্যন এ কুৱেশ্যন নম্বৰ 2-1ত গৈছোঁ কি কৈছে if 4/5 a 2 are the 3 consecutive terms of an AP কাৰণ ইহঁতে যেটো সমান্তৰ প্ৰগতিত আছে অৰ্থাৎ APত আছে গতিকে আমি কি হ'ব ইহঁতৰ d ৰ মানটো সমান হ'ব d মানে কি সাধাৰণ অন্তৰটো সমান হ'ব গতিকে সেকেন্ড পদ মাইনাস ফাৰ্স্ট পদ ইকুৱেল থাৰ্ড পদ মাইনাস সেকেন্ড পদ গতিকে আমি ফৰ্মুলা জানো হেমতে মই ক্যালকুলেশন কৰিলোঁ এটো লেফট সাইডে ট্ৰান্সফাৰ কৰি দিলোঁ টুৱাইস এ হ'ল ঠিক একেদৰে 4/5 টো মই ৰাইট সাইডলৈ গুচি গ'লোঁ তাৰপিছত মই এলসিএম ল'লোঁ তাৰপিছত মই 2 টো ৰাইট সাইডে পঠিয়ালোঁ 2 এ মই 14 কাটি দিলোঁ 7 হৈ গ'ল অৰ্থাৎ আনসাৰটো 7/5 অৰ্থাৎ কাৰেক্ট অপশ্যন এ কুৱেশ্যন নম্বৰ 2 ৰোমান নম্বৰ 2 টোত কৈছে যে ABC is an isosceles triangle অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে কি হ'ব তাৰ দুডাল বাহু সমান হ'বই আৰু তাতে এটা কোণৰ মান 90 ডিগ্ৰী অৰ্থাৎ সমকোণী সমদ্বিবাহু ত্ৰিভুজ হৈ গ'ল গতিকে হৈ যোৱাৰ লগে তাত কি হ'ব অতিভুজডাল অৰ্থাৎ হাইপোটেনিয়াছডালৰ বাহু কেতিয়াও সমান হ'ব নোৱাৰে গতিকে বাকী দুডাল 6 হৈ গ'ল আমি পাইথাগোৰাছ থিওৰেম মতে আমি পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰি দিলোঁ তেতিয়া আমি পাই গ'লোঁ কি অতিভুজ স্কয়াৰ মিন্স হাইপোটেনিয়াছ h স্কয়াৰ ইকুৱেল p স্কয়াৰ প্লাছ b স্কয়াৰ সেই ফৰ্মুলাটো এপ্লাই কৰি দিলোঁ আৰু ab মান পাই গ'লোঁ 6√2 অৰ্থাৎ কাৰেক্ট অপশ্যন তোমালোকে নিজে চাই লোৱা 2 ৰোমান নম্বৰ 2 অপশ্যন এ 2 ৰোমান নম্বৰ 3 টো হৈছে দ্য ডিষ্টেন্স অফ 3, ফ্ৰম দ্য x axis is 3, বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত থাকিব যদি 3, বিন্দুটো আমি যদি মনতে গ্ৰাফ ৰেখাৰ ওপৰত পাতো আমি গ্ৰাফত যদি পাতো তেলে কি হ'ব 3 টো সোঁফালে গৈ -2 অৰ্থাৎ তললৈ আহিব নহয় জানো গতিকে আমাৰ এই কোৱেশ্চনটো হৈছে যে x অক্ষৰ পৰা কিমান দূৰত যাব হেখাই সুধিছে ওপৰলৈ নে তললৈ হেখা কথা সোধা নাই গতিকে তললৈ দেখিছো আমি তললৈ কিমান আহিছে 2 নামি আহিছে অৰ্থাৎ উত্তৰটো তেলে 2 এ হ'ব অৰ্থাৎ 2 গতিকে কাৰেক্ট আনসাৰ হৈ গ'ল কি 3 ডি অপশ্যনটো কাৰেক্ট হ'ব 2 ৰোমান নম্বৰ 4 টোত কৈছে কি কৈছে কৈছেটো -2,0 আৰু 4,0 এই কোণটো y এক্সিসে ডিভাইড কৰিছে যদি y এক্সিসে ডিভাইড কৰে অৰ্থাৎ y এক্সিসত কাটে তেলে আমি কি জানিম y এক্সিসত কটাৰ লগে লগে তাত x ৰ মানটো কি হৈ যাব 0 হৈ যাব কাৰণ y এক্সিসত পইণ্টটো আছে অৰ্থাৎ y x ৰ মান কি 0 হৈ গ'ল গতিকে আমি ডাইৰেক্ট মই স্ক্ৰীনত দেখা গৈছে কি দিছো মই 0 লিখি দিছো 0 ইকুৱেল মই অকল x ৰ পাৰ্টটো লিখিছো ইয়াত মই y পাৰ্টটো লিখা নাই কাৰণ x ৰ ভ্যালুটো 0 হ'ব গতিকে 0 ইকুৱেল mx2 + nx1 / m + n এটো আমাৰ সেকশন ফৰ্মুলাটো মই পাতি দিলো গতিকে হেমতে মই x2 ইয়াত ভ্যালু আছে 4 কোৱেশ্চনত দিয়া আছে আৰু x1 ৰ ভ্যালু -2 আছে গতিকে হেতু মতে মই পাতি ক্ৰস মাল্টিপ্লিকেশন কৰিলো কাৰণ m + n টো 0 লগত মাল্টিপ্লাই হলে 0 হৈ যাব তেতিয়া ওপৰ 4m - twice n থাকি গ'ল আৰু হেমতে মই ক্যালকুলেশন কৰি মই m/n ৰ মান কি পাই গ'লো 1/2 পাই গ'লো গতিকে ইয়াত হ'ব আমাৰ কাৰেক্ট আনসাৰ 1/2 হৈছে b গতিকে b অপশ্যনটো কাৰেক্ট Question number 2, Roman number 5 টোত আছে a straight line which intersect a circle in 2 points is called এডাল হল ৰেখা এটা বৃত্তক দুটা বিন্দু সেট কৰিলে ৰেখাডাল হ'ব কাৰণ আমি এই দুটা আনসাৰ হোৱা যেন লাগে প্ৰথম অপচন নম্বৰ এ টো আছে জিয়া আৰু অপচন নম্বৰ ডি টো আছে সেডক অৰ্থাৎ কোড অৰ সেকেন্ড দুটা অপচন হোৱা যেন লাগে কিন্তু একচুয়ালি সেকেন্ডৰ ডেফিনিশনটো আছিল if a line passes through 2 points passes through আছিল intersect নাছিল passes through 2 point অৰ্থাৎ দুটা বিন্দু মাজেদি যদি পাৰ হৈ যায় তেতিয়া তাক সেডক বুলি কোৱা হয় গতিকে আমি ইয়াত আনসাৰটো কি হ'ব ডাইৰেক্টলি জিয়া অৰ্থাৎ জিয়া যে দুটা বিন্দু মাত্ৰ intersect কৰে অৰ্থাৎ কাটেহে গতিকে ইয়াত কাৰেক্ট আনসাৰ হৈ গ'ল 5 অপচন এ Question number 6 to trigonometry question sin a equal 3/5 আছে তো tan a কি হ'ব কাৰণ sin a ফৰ্মুলা আছিল p/s অৰ্থাৎ পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই হাইপোটেনিয়াছ গতিকে মই কাখত ডায়াগ্ৰামটো ড্ৰ কৰি তাত পাৰপেন্ডিকুলাৰ জায়গাত মই 3 লিখি দিলোঁ আৰু হাইপোটেনিয়াছৰ জায়গাত মই কি লিখি দিলোঁ 5 লিখি দিলোঁ অতিভুজৰ জায়গাত তাৰপিছত মই পাইথাগোৰাছ থিওৰেমটো লগাই b মানটো উলিয়াই ললোঁ গতিকে b মানটো কি পালোঁ পাইথাগোৰাছ সূত্ৰ মতে 4 পাই গ'লোঁ আৰু tan a আমি ফৰ্মুলাটো দেখিছিলোঁ p/b অৰ্থাৎ পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই বেছ গতিকে সেই ফৰ্মুলা মতে মই ভ্যালুটো পাতি দিলোঁ আনসাৰ হৈ গ'ল 3/4 আৰু ইয়াত মই মিলাই চালোঁ কাৰেক্ট অপশ্যনটো হৈ গ'ল অপশ্যন সি Question number 7 ত আছে TP and TQ are two tangents অৰ্থাৎ দুডাল স্পৰ্শক গতিকে মই ডায়াগ্ৰামটো ড্ৰ কৰি ললোঁ TP TQ দুডাল দেখাই দিছোঁ গতিকে জন কোৱাৰ লগে লগে ইয়াত এটা এংগুলৰ মান দিয়া আছে POQ 110 আমি জানো অপোজিট কি হয় দুটা কোণৰ সমষ্টিক মান 180 হ'ব কাৰণ টোটাল 360 এটো এটা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল হয় গতিকে বাকি P আৰু Q 90 থাকিয়ে যায় গতিকে ইমান দীঘলীয়াকৈ নকয় আমি ডাইৰেক্ট কি বুলি ক'ব পাৰোঁ T কোণটো আৰু O কোণটো দুইটা প্লাস কৰিলে কিমান হয় 180 গতিকে এটাটো 110 হৈ আছে গতিকে ইটো কোণৰ মান ডাইৰেক্টলি 70 বুলি আমি ক'ব পাৰোঁ গতিকে অপশ্যন হৈ গ'ল B 70 ডিগ্ৰী
টু ৰোমান নম্বৰ 8টো হৈছে ইফ দ্য ছাৰ্ফেচ এৰিয়া অফ এ কিউব ইজ 486 চেণ্টিমিটাৰ স্কুৱেৰ দেন ইটছ ভলিউম ইজ অৰ্থাৎ ছাৰ্ফেচ এৰিয়া দিয়া আছে পৃষ্ঠকালি ফৰ্মুলা আমি জানো 6L স্কুৱেৰ 6L স্কুৱেৰ ইকুৱেল 486 তাত মই 6টো ৰাইট ছাইডলৈ ট্ৰান্সফাৰ কৰি পিনি ডিভাইড কৰি দিলোঁ 81 হৈ গ'ল অৰ্থাৎ L ইকুৱেল কিমান হ'ল 9 বিকজ 9 9 যে 81 এতিয়া মই ভলিউম অৰ্থাৎ আয়তনৰ ফৰ্মুলা আছে L কিউব L ইনটু L ইনটু L অৰ্থাৎ 9 3 টাইমছ মাল্টিপ্লাই কৰি দিলে হৈ গ'ল কিমান হৈ গ'ল 729 অৰ্থাৎ আমি মিলাই চালোঁ অপশ্যন হৈ গ'ল ডি কুৱেশ্যন নম্বৰ 9টোত মিন মেডিয়ান আৰু মুডৰ মাজত আমাৰ এটা কি ফৰ্মুলা আছিলে ফৰ্মুলাটো মই বুকত দিয়াই আছে গতিকে সেইমতে মই ফৰ্মুলাটো লিখি ল'লোঁ 3 মেডিয়ান ইকুৱেল মুড প্লাছ 2 মিন অৰ্থাৎ তোমালোকে এইটো ফৰ্মুলা জানাই চাগে গতিকে সেই ফৰ্মুলা মতে মই যি মান দিয়া আছে 3 ইনটু মেডিয়ানৰ মান আছিলে 33 মেডিয়ান অৰ্থাৎ মধ্যমা ভেলু দিয়া আছে 33 ঠিক একেদৰে বহুলক অৰ্থাৎ মুডৰ মান দিয়া আছে 45 সেইটো পাতি দিলোঁ আৰু কেলকুলেশ্যন কৰি মই 2 মিন অৰ্থাৎ গড় আছিলে গড় নকয় মাধ্য আছে মাধ্য উলিয়াব লাগিব গতিকে সেইমতে 2 মই 54 ডিভাইড কৰি দিলোঁ আৰু মিনৰ ভেলুটো কি পাই গ'লোঁ 27 অৰ্থাৎ কাৰেক্ট অপশ্যন চি কুৱেশ্যন নম্বৰ 210 প্ৰবেবিলিটি অৰ্থাৎ সম্ভাৱিতা কুৱেশ্যন দ্য প্ৰবেবিলিটি অফ গেটিং এ নাম্বাৰ 8 ইন এ ছিংগল থ্ৰ' অফ এ ডাই যদি আমি এটা লুডু গুটি থ্ৰ' কৰোঁ তেতিয়াহ'লে 8 পৰাৰ সম্ভাৱিতা কিমান সুধিছে আমি জানো লুডু গুটিত 1 পৰা 6 লৈকে থাকে আমি সকলোৱে জানো এটা একেবাৰে চিম্পল কুৱেশ্যন হয় আৰু 8টো নাথাকে অৰ্থাৎ নথকা এইটো কি বুলি কয় অসম্ভৱ বুলি কয় গতিকে অসম্ভৱ ইম্পচিবল ইভেণ্ট বুলি কোৱা হয় ইংলিছত গতিকে ইম্পচিবল ইভেণ্ট অৰ্থাৎ অসম্ভৱ ঘটনা এটা পোৱাৰ ৰিজাল্ট কি হয় সদায় 0 হয় অৰ্থাৎ মই দেখুৱাই দিছোঁ এনেই 0/6 অৰ্থাৎ আনচাৰটো 0 গতিকে কাৰেক্ট অপশ্যন ডি কুৱেশ্যন নম্বৰ 3-1ত এৰিয়া অফ এ ৰম্বাছ অৰ্থাৎ ৰম্বাছৰ কালি সুধিছে ৰম্বাছৰ কালি সোধাৰ লগে লগে আমি তাৰ ফৰ্মুলাটো জানিব লাগিব ৰম্বাছৰ কালি ফৰ্মুলাটো হৈছে হাফ ইনটু D1 ইনটু D2 অৰ্থাৎ D1 মানে হৈছে D1 আৰু D2 অৰ্থ হৈছে কৰ্ণ দুডালৰ পূৰণফল গতিকে আমি কৰ্ণ দুডালৰ মান ডাইৰেক্টলি দিয়া আছে 8 আৰু 4 গতিকে হাফ ইনটু 8 ইনটু 4 ডাইৰেক্টলি ভেলুটো মই পাতি দিলোঁ 2 4 কাটিলোঁ দুবাৰ গ'ল 8 2 16 চেণ্টিমিটাৰ স্কুৱেৰ একেবাৰে চিম্পল কুৱেশ্যন সুধিছিলে এইটো কুৱেশ্যন নম্বৰ 3-2ত সুধিছে ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ বাই হুইচ √27 শুড বি মাল্টিপ্লাইড চ' এজ টু গেট এ ৰেচনেল নাম্বাৰ গতিকে √27 আমি জানো ইজ এন ইৰেচনেল নাম্বাৰ অৰ্থাৎ এইটো কি সংখ্যা অপৰিমেয় সংখ্যা গতিকে তাক আমি পৰিমেয় সংখ্যা বনাবলৈ হ'লে কিহেৰে পূৰণ কৰিব লাগিব কিহেৰে বুলি ক'লে আমাৰতো সেই সংখ্যাটো লাগিলে পৰিমেয় সংখ্যা হ'ব পাৰে অপৰিমেয় সংখ্যা হ'ব পাৰে কাৰণ সেই কথাষাৰ আমাক মেনশ্যন কৰা নাই মাত্ৰ আনচাৰটোহে পৰিমেয় হ'ব লাগে গতিকে আমি কি √27 অৰ্থাৎ আমি জানো 3√3 গতিকে 3√3 লগত আৰু এটা যদি মই √3 পূৰণ কৰি দিওঁ তেতিয়া কি হৈ যাব আনচাৰটো 9 হৈ যায় গতিকে 9 এটা ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা গতিকে আমি ইয়াত এক্সট্ৰাকৈ মই কি পূৰণ কৰিছিলোঁ √3 গতিকে আনচাৰটো হ'ব √3 কাৰণ ইয়াত পৰিমেয় অপৰিমেয় কথা নাই কুৱেশ্যন নম্বৰ 3-টোত আছে 4x স্কুৱেৰ প্লাছ 8x শূন্য কেইটাৰ পূৰণফল অৰ্থাৎ প্ৰডাক্ট অফ দ্য জিৰ'জ আমাৰ ফৰ্মুলা আছে প্ৰডাক্ট অফ দ্য জিৰ'জ আলফা ইনটু বিটা ইকুৱেল কি আছিলে ফৰ্মুলা C/A ইয়াত আমি যদি ইকুৱেশ্যনটো বা আমি পলিনমিয়েলটো চাওঁ কি দেখিম 4x স্কুৱেৰ প্লাছ 8x ইয়াত কিন্তু চিৰ ভেলুটো নাই গতিকে চিৰ ভেলু নাই যদি আমি চিৰ ভেলু 0 পাতিব লাগিব আৰু এৰ মানটো কি আছে এৰ মানটো আমি ডাইৰেক্ট প্ৰথমতে দেখিছোঁ 4 আছে 0/4 অবভিয়াছলি আনচাৰ কি হ'ব 0 হ'ব গতিকে কাৰেক্ট আনচাৰ 0 কুৱেশ্যন নম্বৰ 4টো সুধিছে ইফ n ইজ ডিগ্ৰী অফ এ পলিনমিয়েল গতিকে ডিগ্ৰী পলিনমিয়েলৰ আমি কথা কোৱাৰ লগত যেতিয়া আমি পাৱাৰটো যদি আমাৰ পাৱাৰ অৰ্থাৎ ডিগ্ৰী যদি আমাৰ 2 হয় তেতিয়া তাৰ সলিউশ্যনো কিমান হয় 2 হয় অৰ্থাৎ 0 2 হয় 4 হ'লে 5 হ'লে 5 হয় যি থাকে সেইটোৱে হয় গতিকে ইয়াত আমি দেখিলোঁ যিহেতু ডিগ্ৰীটো n গতিকে আনচাৰ কি হ'ব n হ'ব গতিকে ডাইৰেক্ট কাৰেক্ট আনচাৰটো আমি লিখিব পাওঁ n জিৰ'জ অৰ্থাৎ শূন্য সংখ্যা n ঠিক একেদৰে কুৱেশ্যন নম্বৰ 5টো সুধিছে এইটো আমাৰ এটা সুধিছে যে কি কৈছে কৈছাটো লিনিয়াৰ ইকুৱেশ্যন হয়নে নহয় সুধিছে লিনিয়াৰ ইকুৱেশ্যন হ'বলৈ হ'লে আমাৰ এইটো হ'ব লাগে যে এক্স আৰু আমি ৱাই পাৱাৰটো চাব লাগে এক্স আৰু ৱাই যদি পাৱাৰ অৰ্থাৎ ঘাতটো যদি 1তকৈ ডাঙৰ হয় তেতিয়াহ'লে ই কি নহয় এটা লিনিয়াৰ ইকুৱেশ্যন নহয় ইয়াত আমি দেখিলোঁ এক্সৰ পাৱাৰ 1 ৱাই পাৱাৰ 1 আৰু কে ইকুৱেল 0 গতিকে ইকুৱেশ্যনটো বনিয়ে আছে গতিকে আমি এইটো ডাইৰেক্টলি ক'ব পাৰোঁ ট্ৰু গতিকে ইয়াত বিকজ ইটছ পাছেছ থ্ৰু দ্য চেণ্টাৰ সেইটো আমাৰ পইণ্ট ৰং হ'ব পাছেছ থ্ৰু চেণ্টাৰ হ'লে এক্স আৰু ৱাই মান একচুৱেলি 0 হ'ব লাগে কিন্তু ইয়াত কনষ্টেণ্ট মান 0 আছিলে মই উল্টাকৈ লিখি দিছিলোঁ গতিকে এইটো মই লিখি দিয়াটো স্ক্ৰীণটো ভুল কিন্তু কাৰেক্ট আনচাৰটো কি হ'ল ট্ৰুৱে হয় কথাটো হৈছে ইয়াত এক্স আৰু ৱাই পাৱাৰটো কি হয় 1 1 হয় ৰোমান নম্বৰ 6ত আছে x - 4y + 6 = 0 and 36 - 12y + 18 = 0 ফাইণ্ড দ্য নাম্বাৰ অফ সলিউশ্যন ইয়াৰ সলিউশ্যন কিমান হ'ব এইটো আমি অলৰেডি পঢ়ি থৈছোঁ আমাক বুকত আছে কি আছিলে পইণ্টটো A1/A2 B1/B2 C1/C2 আমি চেক কৰিব লাগে সিহঁতৰ ভেলুৰ ওপৰত এইটো ডিপেণ্ড কৰে গতিকে মই A1/A2 চেক কৰিলোঁ আনচাৰ 1/3 পালোঁ B1/B2 চেক কৰিলোঁ 1/3 পালোঁ ঠিক একেদৰে C1/C2 চেক কৰিলোঁ মই 1/3 পালোঁ গতিকে মই যিটো 1/3 1/3 1/3 হয় অৰ্থাৎ কি হয় A1/A2 = B1/B2 = C1/C2 অল ইকুৱেল
তেতিয়াহ'লে কি হয় ইনফিনিট নাম্বাৰ অফ সলিউশন অৰ্থাৎ অসংখ্য সমাধান আছে 3 number 7 to this what is the condition if the roots of the equation x square plus bx plus q equal 0 are real and unequal অর্থাৎ বাস্তৱ আৰু সমান হোৱা শৰ্তটো কি আছিল b square minus 4ac greater than 0 তো b square minus 4ac greater than 0 মই ইয়াত b1 আৰু a c সকলো মানটো পাতি দিলো মই ইয়াত দেখিলো হেমতে b মানটো p আছিল গতে p square minus 4 a মান আছে 1 আৰু c মান আছে q গতিকে এটোকে জাস্ট মই ৰাইট সাইডলৈ ট্ৰান্সফাৰ কৰি দিলো p square greater than 4q এটোৱে কাৰেক্ট আনসাৰ হ'ব আকৌ কোৱেশ্চন নম্বৰ 3a2 কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰ ফৰ্ম কোৱেশ্চন হয় কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণ হয় ইয়াত আছে ax square plus bx plus c equal 0 সমীকৰণটো মূল দুটা সমান হলে c ৰ মান কি হ'ব মূল দুটা সমান হলে ফৰ্মুলা আছিল b square minus 4ac equal 0 কিন্তু ইয়াত c ৰ মান হৈছে গতিকে c মান উলিয়াবলৈ কি কৰিম মই 4ac টো ট্ৰান্সফাৰ কৰি দেখাই দিলো 4ac equal b square অৰ্থাৎ c মান হৈছে গতিকে c equal কি হেতু c মান বুলি ক'ব লাগিব c equal কি হ'ব 4a টো ৰাইট সাইডে ট্ৰান্সফাৰ কৰি দিলো তেতিয়া হৈ গ'ল b square divided by 4a এটোৱে কাৰেক্ট আনসাৰ Question number 9 to দিছে which term of the AP 2468 will be 50 কোনটো টার্ম 50 হ'ব unknown টার্ম অৰ্থাৎ নজনা টার্মটো আমি সদায় কি লিখো an বুলি লিখো গতিকে ডাইৰেক্ট লিখিলো an equal 50 আৰু an ৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে a plus n minus 1 into d equal 50 লিখিলো ইয়াত a মান 2 আছে 2 পাতি দিলো d মান 4 minus 2 অৰ্থাৎ 2 এ হ'ব 50 গতিকে 2 to first 2 to মই ট্ৰান্সফাৰ কৰি দিলো ইফালে গতিকে 48 হ'ল আৰু ই n minus 1 ৰ লগত যেটো 2 লাগি আছে হেতু মাল্টিপ্লাই হৈ আছে ইফালে পঠিয়াই দিলো ডিভাইড হৈ গ'ল ডিভাইড কৰিলো 24 হ'ল 2 8 48 ক ডিভাইড কৰিলে 24 পালো আৰু এই যে -1 টো আছে হেতু ৰাইট সাইডলে একে সাইডে ট্ৰান্সফাৰ কৰি দিলো 24 plus 1 25 হৈ গ'ল অৰ্থাৎ n ৰ মান 50 25 হৈ গ'ল এটা হৈছে what term of the AP will be 50 গতে কোনটো টার্ম হ'ব 25 টার্ম 25 টার্ম is 50 50 টার্ম পদটো সরি 25 টার্ম পদটো 50 হ'ব 310 to আকৌ এটা AP question সুধিছে ইয়াৰ কি দিছে how many terms of the AP 24 21 18 must be taken as their sum is 78 অৰ্থাৎ sum টো কি বুলি কয় সমষ্টিটো SN বুলি কয় SN ৰ ভাল মানটো দিয়া আছে 78 গতিকে মই SN ৰ ফৰ্মুলাটো লগাই দিলো ফৰ্মুলা মতে পুট কৰিলো 78 হল যত নেকি a মান হৈছে 24 d মান হ'ব -3 ঠিক তেনেকে পুট কৰি মই এটা সমীকৰণ পালো সমীকৰণটো হল 3 square minus 51 plus 156 equal 0 তাৰছত মই সকলোবা 3 এটা কমন লৈ ৰাইট সাইডলে 0 কৰি দিলো তে 3 টো কমন লোৱাৰ লগে লগে হৈ গল n square minus 17n plus 52 equal 0 তে 52 ক মই কি কৰিলো ফেক্টৰাইজ কৰিলো ফেক্টৰাইজ কৰিলে কি হৈ গল 4 13 যা 52 গতিকে n এটা হৈ গল n ৰ ভ্যালু 4 আৰু এটা হ'ব 13 কিন্তু ইয়াত মই সমীকৰণটো চাই গম পালো ইয়াত 4 ফাৰ্স্ট 4 টার্মস প্লাস কৰিলে মোৰ কি হৈ যায় 78 ওলাই যাব গতিকে n ৰ ভ্যালুটো 4 হ'ব গতিকে 13 টো হ'ব নোৱাৰে question number 401 টেক্সট বুক কোৱেশ্চন হয় ঠিক আছে এটা ট্ৰায়াঙ্গল আছে ABC যত নেকি DE parallel BC গতিকে আমি ফৰ্মুলা জানো if DE parallel BC then কি AD by DB equal AE by AC এটা টেক্সট বুক কোৱেশ্চন ডাইৰেক্টলি বুকৰ পৰাই দি দিছে হেমতে মই ভ্যালু কিটা পাতি দিলো 1.5 divided by 3 AE মান 1 আছে AC মান উলিয়াব লাগে 1.5 এ 3 কাটি দিলো 2 হৈ গল আৰু 2 into 1 ক্ৰস মাল্টিপ্লাই কৰি দিলো তেতিয়া কি হৈ গল AC ভ্যালুটো 2 ওলাই গল অৰ্থাৎ AC equal 2 cm Again question of 4 Roman number 2 to triangular question হয় similarity উপর আছে question to similar এটা সদৃশ্যতা উপর আছে সদৃশ ত্রিভুজ ইয়াত আমাৰ যেটো ত্রিভুজটো ABBCCA তলত QR PR PQ আছে মই ইয়াৰ ৰেড পইণ্টটো দেখাই দিছো ৰঙা কলমে উপৰ চাব পাৰা AB next কি আছে BC গতিকে আমি তাতে আমি alphabetটো গম পাই গলো কি হৈ গল ABC আছে গতিকে ফাৰ্স্ট ট্ৰায়াঙ্গল নাম ABC হ'ব কিন্তু তলত কি হৈছে ডিনোমিনেটৰত চাও QR next PR গতিকে ডাবল কে মই ৰেড লাইন দি দিলো যে তাত মন কৰিব পাৰি QR নেক্সট তাৰ পিছতহে P আহিছে যদি কি হ'ব QRP গতিকে ত্ৰিভুজটোৰ নাম কি হ'ব ABC সদৃশ অৰ্থাৎ সিমিলাৰ ট্ৰায়াঙ্গল QRP ABC সিমিলাৰ ট্ৰায়াঙ্গল QRP হ'ব ফৰ নাম্বাৰ 3 ত মিড পইণ্ট ফৰ্মুলা অৰ্থাৎ মধ্যবিন্দু স্থানাংক দিছে এটো কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰ কোৱেশ্চন হয় মধ্যমা অৰ্থাৎ মিড পইণ্টৰ ফৰ্মুলাটো আছিল x1 + x2 / 2 y1 + y2 / 2 কোঅৰ্ডিনেট অৰ্থাৎ বিন্দুটো ডাইৰেক্টলি বুকত দিয়া আছে গৰে তাৰ আমি x1 আৰু x2 মান পাতি 2 এ ডিভাইড কৰিলো একেদৰে y1 আৰু y2 মান পাতি 2 এ ডিভাইড কৰিলো আনসাৰটো ডাইৰেক্টলি পাই গলো 3,1 কোৱেশ্চনৰ ফটো এটো দিয়া আছে যে A of 6 1 B of 8 2 C of 9 4 and D of P3 P এটা কোঅৰ্ডিনেট হয় হা
দিয়া আছে গতিকে এইকেইটা হ'লে তেতিয়াহ'লে পি মানটো কি হ'ব এইটো যদি পেৰেলগ্ৰাম অৰ্থাৎ সামান্তৰিক যদি হয় সামান্তৰিক অৰ্থাৎ ইংলিছত পেৰেলগ্ৰাম কয় ডাবল এল জি এম ওপৰত লিখিছোঁ শ্বৰ্টকাট হয় পেৰেলগ্ৰাম হয়তো যদি আমি জানো পেৰেলগ্ৰাম অৰ্থাৎ সামান্তৰিকৰ আমি এটা কি জানো প্ৰপাৰ্টি জানো প্ৰপাৰ্টিটো হৈছে কি অপজিট ছাইডছ আৰ ইকুৱেল বিপৰীত বাহুবোৰ সমান গতিকে ইয়াত মই প্ৰথম ডায়েগ্ৰামটো দেখাই ডাইৰেক্টলি তোমালোকক ভালকৈ বুজাই দিছোঁ যে ইয়াত বিপৰীত বাহু কি হ'ল এ ডি আৰু বি চি বাকী দুটালৈ ইচ্ছা কৰিলে ল'ব পাৰা মই এই দুটালৈকে ল'লোঁ গতিকে এ ডি ইকুৱেল বি চি তাৰপিছত মই কি ক'লোঁ ডিষ্টেঞ্চ ফৰ্মুলা অৰ্থাৎ দূৰত্ব সূত্ৰ যিটো কৰ্ডিনেট জিঅ'মেট্ৰি চেপ্টাৰত আছিলে x2 - x1 হোল স্কুৱাৰ প্লাছ y2 - y1 হোল স্কুৱাৰ তাত যে স্কুৱেৰ ৰুট আছিলে সেই ফৰ্মুলাত পাতিলোঁ কাৰণ দুইফালে স্কুৱেৰ ৰুট লাগিব ডাইৰেক্টলি মই স্কুৱেৰ ৰুটটো কেঞ্চেলে কৰি দিছোঁ তাৰপিছত মই ফৰ্মুলা এ পি মাইনাছ 6 হোল স্কুৱাৰ অৰ্থাৎ এইটো এ মাইনাছ বি হোল স্কুৱাৰ ফৰ্মুলা হ'ল এ মাইনাছ বি হোল স্কুৱাৰ ফৰ্মুলা মানে ভাঙি ইয়াত মই লাষ্টত ফেক্টৰাইজ কৰিলোঁ ফেক্টৰাইজ কৰি মই পি মান কি পালোঁ 7 আৰু 5 দুটা পালোঁ গতিকে আনচাৰ কি হ'ব পি ভেলু 7 অৰ 5 3 নম্বৰ 5টো আছে ভেলু অফ 1048 1023 1042 এণ্ড 1067 ডিগ্ৰী আনচাৰ গতিকে ইয়াৰ আনচাৰটো উলিয়াব লাগে গতিকে আমি কি হ'ব এইটো টেক্সট বুক কুৱেশ্যন হয় মই দেখোঁতে ধৰি পাইছোঁ গতিকে ট্ৰিগন'মেট্ৰি টেক্সট বুকৰ কুৱেশ্যন হ'ল গতিকে ইয়াত আমি কি কৰিম প্ৰথমে 48টোক মই 90 পৰা মাইনাছ কৰিলোঁ ঠিক একেদৰে 23ক মই 90 পৰা মাইনাছ কৰিলোঁ গতিকে 10 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল কি হয় কট থিটা হয় গতিকে কট 42 ইটো কট 67 হ'ল আৰু কটৰ ফৰ্মুলা জানো কট ইকুৱেল 1/10 হয় গতিকে কট 42 মানে কি লিখিব পাৰোঁ 1/10 42 একেদৰে কট 67 মানে 1/10 67 পাতি দিলোঁ আৰু ইভাগে 42 লগত 42 কাটিলোঁ 67 লগত 67 কাটি দিলোঁ অৰ্থাৎ কোনো নাম্বাৰ নাই একো আনচাৰ নাই অৰ্থাৎ তাৰ মিনিং কি কটাকটি কৰিলে সদায় 1 হয় গতিকে কাৰেক্ট আনচাৰ 1 4 নম্বৰ 6 আকৌ এটা ট্ৰিগন'মেট্ৰিক কুৱেশ্যনে দিছে 2 10 স্কুৱেৰ 45 প্লাছ কছ স্কুৱেৰ 30 মাইনাছ চাইন স্কুৱেৰ 60 ডিগ্ৰী ভেলু উলিয়াব লাগে আমি 10 45 ডিগ্ৰী ভেলু জানো 10 45 ডিগ্ৰী ভেলুটো 1 গতিকে 2 × 1 স্কুৱেৰ ঠিক একেদৰে কছ 30 ডিগ্ৰী ভেলু আছে √3/2 স্কুৱেৰ আছিলে গতিকে হোল স্কুৱেৰ পাতিলোঁ মাইনাছ চাইন 60 ডিগ্ৰী ভেলু আকৌ √3/2 হয় গতিকে স্কুৱেৰ আছিলে গতিকে হোল স্কুৱেৰ পাতি দিলোঁ √3/2 হোল স্কুৱেৰ মাইনাছ √3/2 দুইটা ছেইম মাইনাছ কৰিলে 0 হ'ব গতিকে ডাইৰেক্ট মই সেইটো নাপাতিলোঁৱেই গতিকে 2 × 1 স্কুৱেৰ 1 স্কুৱেৰ ভেলু 1 1 × 2 ইকুৱেল 2 2 ইজ দ্য কাৰেক্ট আনচাৰ 4 ৰোমান নম্বৰ 7টো দিছে 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত অঁকা সমান্তৰাল স্পৰ্শক সমান্তৰাল আছে পেৰেলেল যদি দুডাল যদি টেনজেণ্ট হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব দুটা অপজিট ছাইডত থাকিব লাগিব অপজিট পইণ্টত থাকিব লাগিব অপজিট পইণ্ট হোৱাৰ লগে লগে কি হ'ল এটা এই ৰেডিয়াছডাল আমি দীঘল কৰি দিয়াৰ লগে কি হৈ গ'ল আমাৰ ডায়মিটাৰ হৈ গুচি গ'ল গতিকে ডায়মিটাৰ হৈ যোৱাৰ লগে লগে 4 + 4 কিমান হৈ গ'ল 8 হৈ গ'ল অৰ্থাৎ টোটেল কিমান হ'ল ডিষ্টেঞ্চটো আমি দেখা দেখি ধৰা পৰি গ'ল 4 + 4 8 চেণ্টিমিটাৰ গতিকে কুৱেশ্যনে অলপ ক্ৰিটিকেল কৰি দিছিলে কিন্তু আচলতে চাবলৈ গ'লে তেনেই সহজ প্ৰশ্ন হয় 4 + 4 ডাইৰেক্টলি আমি 8 চেণ্টিমিটাৰ লিখি দিলেই আমাৰ হৈ যাব কাৰণ টেনজেণ্ট মানে অৰ্থাৎ স্পৰ্শক যদি কি হয় চাৰ্কেলটো টাচ কৰি থাকিব লাগিব আৰু টাচ কৰি থকা মানে শেষত কি হৈ গ'ল এডাল ব্যাস অৰ্থাৎ ডায়মিটাৰ বনি গ'ল কুৱেশ্যন 4/8ত আছে এটা কি হৈছে বহিষ্ঠ বিন্দু অৰ্থাৎ এক্সটেৰিয়ৰ পইণ্ট কিমান ডিষ্টেঞ্চত আছে 5 চেণ্টিমিটাৰ আৰু টেনজেণ্টডাল আছিলে 4 চেণ্টিমিটাৰ লেংথৰ গতিকে ইয়াত আমি বি বিন্দুটো কি হ'ব 90 ডিগ্ৰী এংগল হ'ব গতিকে 90 ডিগ্ৰী হোৱাৰ লগে পাইথাগোৰাছ থিওৰেম এপ্লাই হ'ল পাইথাগোৰাছ থিওৰেম মতে মই ইয়াত অ' বি মানটো উলিয়াই ল'লোঁ 9 পাই গ'লোঁ গতিকে অ' বি স্কুৱেৰ ইকুৱেল যদি 9 হৈ যায় তেতিয়াহ'লে অ' বি মান কিমান হ'ব 9ৰ স্কুৱেৰ ৰুট হৈ গ'ল 3 অৰ্থাৎ অ' বি ইকুৱেল 3 চেণ্টিমিটাৰ আৰু এই অ' বিয়ে হৈ গ'ল কি ৰেডিয়াছ অফ দ্য চাৰ্কেল অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ কুৱেশ্যন 4/9ত আছে লেংথ অফ দ্য মিনিট হেণ্ড এইটো হৈছে আমাৰ কি টেক্সট বুক কুৱেশ্যন হৈ গ'ল আৰু মিনিট হেণ্ডটো কি হয় আমাৰ এটা ৰেডিয়াছ বুলি ধৰোঁ ইয়াৰ ৰেডিয়াছ মান 14 আছে আৰু 5 মিনিটত কিমান ডিগ্ৰী এংগল কৰিব 5 মিনিটৰ সদায় 30 ডিগ্ৰী এংগল কৰে গতিকে আমি ইয়াত আৰু এৰিয়া অফ ছেক্টৰ ফৰ্মুলা আছিলে আমাৰ θ/360 × πr², গতিকে ফৰ্মুলা মতে থিটা ভেলু মই 30 পাতিলোঁ, তলত 360, পাই মান 22/7 পাতিলোঁ আৰু মান 14 আছিলে, গতিকে 14 × 14 স্কুৱেৰ মানে দুবাৰ পাতি দিলোঁ। তাৰপিছত মই কেলকুলেশ্যন কৰিলোঁ আৰু কেলকুলেশ্যন কৰিব 154/3 চেণ্টিমিটাৰ স্কুৱেৰ এনেকৈ লিখি দিলেও হ'ব, মানে মিক্স ফ্ৰেকশ্যনত বনাই দিলোঁ, কোনো প্ৰব্লেম নাই, দুইটাই আনচাৰ কাৰেক্ট হয়। কুৱেশ্যনৰ 4 Roman number 10 আছে, if the difference between the circumference and the diameter, circumference অৰ্থাৎ পৰিসীমা ফৰ্মুলা হৈছে 2πr, ব্যাস হৈছে twice r অৰ্থাৎ ব্যাসাৰ্ধ পূৰণ 2, গতিকে ইয়াৰ পাৰ্থক্য অৰ্থাৎ ডিফাৰেঞ্চটো মাইনাছ আছে, মাইনাছ আমি কওঁ, আমি পাৰ্থক্য মানে মাইনাছ twice πr minus 2r ইকুৱেল কিমান আছে 30 দিয়া আছে। ইয়াত মই 2rটো কমন লৈ ল'লোঁ, পাই মাইনাছ 1 হৈ গ'ল, পাই মান মই 22/7 পুট কৰি দিলোঁ, 22/7 minus 1, ইয়াত মই লসাগু ল'লোঁ, এলচিএম ল'লোঁ, তেতিয়া কি হৈ গ'ল 15/7 হৈ গ'ল, আৰু একেচাতে মই ৰাইট ছাইডলৈ ট্ৰান্সফাৰ কৰিলোঁ, 2টো ট্ৰান্সফাৰ কৰিলোঁ 1/2 হ'ল, 15/7টো ট্ৰান্সফাৰ কৰিলোঁ 7/15 হৈ গ'ল, আৰু আগৰ 30টো আছিলে
গতিকে মই 15 আর 30 কাটি দিলোঁ দুবাৰ গ'ল আৰু 2 লগত 2 কাটি দিলোঁ অৰ্থাৎ অনলি 7 টো বাকি থাকি গ'ল গতিকে ৰেডিয়াছ অটোমেটিকলি কি হৈ গ'ল 7 সেন্টিমিটাৰ হৈ গুচি গ'ল Question number 5.1 আছে if the volume of a sphere is 288 pi then find the radius volume of a sphere অৰ্থাৎ গোলকৰ আয়তন ফৰ্মুলাটো আছিলে 4/3 pi r cube equal 288 pi মই পাই লগত পাই কাটি দিলোঁ নেক্সট 4/3 টো ৰাইট সাইডত ট্ৰান্সফাৰ কৰি দিলোঁ তেতিয়া r cube equal কি হৈ গ'ল কাটি দিলোঁ 216 ওলালে আৰু 216 টো আমি জানো 6 কিউব হয় গতিকে 6 কিউবৰ লগত কিউব কিউব বোথ সাইডত কাটি দিলোঁ তেতিয়া r equal কি হৈ গ'ল 6 সেন্টিমিটাৰ হৈ গ'ল অৰ্থাৎ ৰেডিয়াছ equal 6 centimeter 5 or Roman number 2 to হৈছে the curved surface area of a cylinder curved surface area অর্থাৎ 2 pi r h equal 2200 দিয়া আছে circumference of the base অর্থাৎ আমি সার্কুলার লগত একটা ফর্মুলা হয় 2 pi r equal 220 গতিকে আগৰ যদি আমি ফার্স্ট লাইনটো আমি চাও 2 pi r হে 2 pi r ৰ জায়গাত মই কি পাতি দিব 220 মই এটা পাতিব পাৰো 2 pi r ৰ জায়গাত মই 220 পাতি দিলো ইনটু h টো বাকি থাকি গল ইকুয়াল 2200 হৈ গল তেতিয়া 220 টো ৰাইট সাইডলে মই ট্ৰান্সফাৰ কৰিলো অৰ্থাৎ ডিভাইড হৈ গল কটাকটি কৰিলো এই সমানটো কিমান হলে 10 cm হৈ গল 10 cm ইজ দা কারেক্ট আনসার নাম্বার 3 টো হৈছে এটো পৰিসংখ্যা অৰ্থাৎ স্ট্যাটিস্টিক্স কোৱেশ্চন হয় এটো ক্লাস 9 বা 10 দুইটাতে আছে গতিকে 9 10 জিএন হক লাগে এটো ফৰ্মুলাটো আমি জানো গড় অৰ্থাৎ মিন উলিয়া ফৰ্মুলাটো আছে সকলোকে আমি যিমান নাম্বাৰ আছে গোটেইখিনি প্লাস কৰিব লাগে প্লাস কৰিলে যিমানটা নাম্বাৰ আছে সিমানে আমি ডিভাইড কৰি দিব লাগে ইয়াত মই কাউন্ট কৰি চালো 5টা নাম্বাৰ আছে গতিকে মই ওপৰ গোটেইকিটা প্লাস কৰিলে 5 এ মই ডিভাইড কৰি দিলো আৰু যেটো ভ্যালুটো দিয়া আছে মিন ভ্যালুটো দিয়া আছে মিনৰ মান কিমান আছে 10 দিয়া আছে গতিকে মই ডাইৰেক্ট 10 বুলি লিখি দিলো তাৰপিছত মই ক্ৰস মাল্টিপ্লাই কৰিলো 5 * 10 50 হল বাকি ওপৰত x 5টা আছিল গতে 5x হল আৰু বাকি নাম্বাৰখিনি প্লাস কৰি মই 30 পালো নেক্সট 30 টো মই ট্ৰান্সফাৰ কৰিলো ৰাইট সাইডে 20 হল এট লাষ্ট মই 5 টো ট্ৰান্সফাৰ কৰিলো 20/5 ৰিজাল্ট ইজ 4 therefore x value is 4 লাষ্ট কোৱেশ্চনটো সলভ কৰাৰ আগতে মই কথা এটা কৈ লৈছো যদি তোমালোকে কোৱেশ্চন আনসাৰখিনি ভাল লাগিছে বা যদি তোমালোকে বুজি পোৱাত সহজ আছে তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে তুমি লাইক কৰি দিবা যদি মই লাইক কমেন্টটো যদি বেছি পাৰো অৰ্থাৎ যদি ভিউজটো বাঢ়ি যায় তেতিয়া হলে মই বাকি যিখিনি কোৱেশ্চন আছে যিখিনি দীঘল কোৱেশ্চন আছে লং কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ হ'ব সেইখিনি মই অতি সোনকালে সলভ কৰি দিম অন্যথা যদি খুব কম ভিউজ হয় তেতিয়া হলে মই সাগে সলভ নকৰিম গতিকে তোমালোকে যদি ভিউজটো আৰু লগতে বাঢ়ি যায় লগতে লাইক কমেন্টটো যদি মই হৰকে দেখো তেতিয়া হলে মই বাকি কোৱেশ্চনখিনি অতি সোনকালে সলভ কৰি দিবলৈ মই ট্ৰাই কৰিম এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 4 লৈ গৈছো কোৱেশ্চন নম্বৰ 4 আছে the probability of an impossible event impossible অৰ্থাৎ অসম্ভৱ ঘটনাটা যেতিয়া হয় তাৰ হৰে আমাৰ ৰিজাল্ট কি হয় 0 হয় গতিকে ইয়াত আনসাৰ ডাইৰেক্টলি আমি 0 লিখিব পাৰো নেক্সট কোৱেশ্চন নম্বৰ 5 টো হৈছে a die is thrown once die এটা লুডুগুটি এটা যদি আমি পেলাই দিয়া হয় বা দলিওৱা হয় the probability of getting a number less than 5 লুডুগুটি বুলি ক'লে আমাৰ সাধাৰণতে কি হয় 1 ৰ পৰা 6 লৈকে থাকে আৰু less than 5 অৰ্থাৎ 5 তকৈ সৰু নম্বৰ কি হ'ল ইয়াত 1 2 3 4 অৰ্থাৎ 4/6 কটাকটি কৰি মই 2/3 পালো গতিকে আজিলৈ মানে ধন্যবাদ